নমস্কাৰ বন্ধুসকল, অন্য এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালেই। আজি মই বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংসৰ ৰেচিপি। আহকচোন সকলোৱে চাওঁ মোৰ ৰেচিপিটো কেনে হ'ল। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই এয়া ব্ৰইলাৰ মাংস অলপ লৈ লৈছোঁ। আপোনালোকৰ পৰিমাণ অনুযায়ী আপোনালোকে লৈ ল'ব। ময়ো এনেকৈ লৈ লৈছোঁ। আৰু তাৰপিছতে মই ইয়াত লৈ লৈছোঁ পিঁয়াজ, আলু, শুকান জলকীয়া, তেজপাত আৰু আদা নহৰু পেষ্ট অকণ। আৰু ইফালে মই কেৰাহীত তেল দি থৈছোঁ, তেলখিনি গৰম হৈ গ'ল। ইয়াত মই দি দিছোঁ এতিয়া তেজপাত, শুকান জলকীয়া আৰু কুটি লোৱা পিঁয়াজ। আৰু পিঁয়াজখিনি অলপমান ৰঙচুৱাকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে মই এতিয়া দি দিম আদা নহৰু পেষ্টখিনি। এয়া মই আদা নহৰু পেষ্ট দি দিলোঁ ইয়াতে, আৰু এইখিনিও মই এতিয়া অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। আপোনালোকেও এনেকৈ ভাজি ল'ব। আৰু ইয়াত দি দিছোঁ মই এতিয়া নিমখ। তাৰপিছত দিম এতিয়া মই ইয়াত তেলতে নিমখটো দিলে মানে পিছত মাংসটোত নিমখটো সোমাই যায়, খাই ভাল লাগে। এতিয়া মই ইয়াত দিম হালধি গুড়ি অলপ। এইখিনি লৰাই দিছোঁ। আৰু ইয়াত দিম মই এতিয়া জিৰা পাউডাৰ। আচলতে মই জিৰা পাউডাৰখিনি চামুচে দিয়া নহ'ল, তথাপিও মই এচামুচমান জোখৰে দি লৈছোঁ। আপোনালোকৰ মাংসৰ পৰিমাণ অনুযায়ী জিৰা পাউডাৰ এনেকৈ দি দিব। তাৰপিছত এতিয়া দিছোঁ মই ইয়াত ধনিয়া গুড়া এচামুচমান জোখৰ দি দিছোঁ। যিহেতু মোৰ মাংসৰ পৰিমাণটো অলপ বেছি, গতিকে মই চামুচ দি দেখাব নোৱাৰিলোঁ। ইয়াত দিছোঁ এতিয়া কাশ্মীৰ পাউডাৰ এচামুচমান। আৰু এতিয়া ইয়াত মই এড কৰিম মিট মছলা পাউডাৰ এচামুচ। আৰু এইখিনি ধুনীয়াকৈ অলপ ভাজি ল'ম। এনেকৈ তেলত মছলাটো দি দিলে কালাৰটো দেখিবলৈ বহুত ধুনীয়া হয়। আপোনালোকে এনেকৈ বনাই চাবচোন। আৰু ইয়াত মই দি ল'ম এতিয়া মাংসখিনি। এয়া মাংসখিনি দি হৈ গ'ল। এতিয়া মই মাংসখিনি ভালকৈ লৰাই ল'ম, যাতে মছলাখিনি গোটেইখিনি মাংসতে ধুনীয়াকৈ লাগি যায়। আৰু এইখিনি মই ধুনীয়াকৈ লৰাই লৈছোঁ। আপোনালোকেও এনেকৈ লৰাই ল'ব ধুনীয়াকৈ, যাতে সকলো মছলাখিনি মাংসত লাগি ধৰে। আৰু এতিয়া মই ইয়াত এড কৰিছোঁ আলু, যিখিনি কাটি থৈছিলোঁ। আলু আৰু পিঁয়াজখিনি মই কাটি থোৱা সেইখিনি এড কৰি দিছোঁ। আৰু এইখিনিও মই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু ইয়াত মই অলপ সময় 5 মিনিটমান সময় ঢাকনা মাৰি থৈ দিছিলোঁ। আৰু লগতে ইয়াত মই দেখিছে গোটা নহৰু 2টা দি দিছোঁ। এনেকৈ গোটা নহৰু দি দিলে পিছত নহৰুকেইটা খাবলৈ বহুত ধুনীয়া হয়। আৰু এতিয়া মই এইখিনি প্ৰায় 10 মিনিটমান সময় ঢাকনা মাৰি থৈ দিম। গেছটো ল' ফ্লেমত দি থৈছিলোঁ। আৰু এতিয়া ঢাকনাখন গুচাই দিছোঁ। সেয়া চাওক, কালাৰটো ইমান ধুনীয়া হৈছে দেখিছে। আৰু খাবলৈও যে বহুত টেষ্টি হয় এনেকৈ। ইয়াত এতিয়া মই এড কৰিম বিলাহী এটা কাটি থৈছিলোঁ, সেইখিনি এড কৰি দিছোঁ। ব্ৰইলাৰ মাংস এনেকৈ বনালে বিলাহী এটা নিদিলে ভাল নালাগে, কালাৰটোও ভাল হয়। আৰু এইখিনি চাওক, বিলাহীখিনি এতিয়া ধুনীয়াকৈ সিজি গৈছে। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে কালাৰটো দেখিবলৈ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে। এতিয়া মই ইয়াত টেষ্ট কৰি চাবলৈ ভাজি মাংস লৈ লৈছোঁ, কাৰণ মোৰ ভাজি মাংসটো বহুতে ফেভৰেট হয়। মাংসখিনি মোৰ প্ৰায় ভাজি হৈয়ে গ'ল। এয়া চাওক, কিমান ধুনীয়াকৈ ড্ৰাই হৈ গৈছে দেখিছে। এতিয়া মই ইয়াত এড কৰিম গৰমাই থোৱা গৰম পানী।
এয়া মই পানী দি দিলোঁ। এতিয়া এবাৰ লৰাই দিছোঁ ভালকৈ। লৰাই দি মই ইয়াত 10 মিনিটমান টাইম উতলিবলৈ দিম। উতলাৰ পিছত যে আৰু কালাৰটো দেখিবলৈ ধুনীয়া হ'ব। এয়া চাওক মাংস মোৰ উতলি গ'ল। দেখিছে কালাৰটো ইমান ধুনীয়া হৈছে। এনেকৈ যে তেলত মছলাখিনি দি দিয়াৰ পিছত কালাৰটো সঁচাকৈ বহুত ধুনীয়া হয়। আপোনালোকেও এনেকৈ বনাই খাই চাব, কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। তাৰপিছতে এতিয়া চাওক মাংস মোৰ উতলি মাংস হৈয়ে গ'ল প্ৰায়। এতিয়া মই ইয়াত নমাই থ'ম। গেছটো অফ কৰি দিলোঁ আৰু ইয়াত চাওক কালাৰটো ইমান ধুনীয়া হৈছে দেখিছে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।